जिंदाबाद राहुल गांधी जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 হ'ব পাৰে তেওঁলোকৰ কাণবোৰ অলপ বেয়া হৈ গ'ল, মনটো বেয়া হৈ গ'ল আৰু সেইকাৰণে ওপৰৰ পৰা নিৰ্দেশ আহিলে যে গো বেক কৰক। তেওঁলোকে দল কৰিছে, দল কৰি থাকক, আমাৰো দলৰ কৰ্মীখিনি আছে। কিন্তু স্থানীয় ৰাইজে যে ইমান মৰমৰে আমাক ৱেলকাম জনাইছে, মই স্থানীয় ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ছাৰ আপুনি চ'লাৰ প্ৰজেক্টটো আপুনি আজি ভিজিট কৰিলে, কি পালে? মই পালোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ট্ৰাইবেল মাটিৰ ওপৰত বিশেষ চকু দি হাজাৰ হাজাৰ বিঘা মাটি লৈ বাহিৰৰ কিছু উদ্যোগপতিক সহায় কৰিবলৈ দিছে। এই কোকৰাঝাৰত BTR কাউন্সিলৰ মাটি হওক, কাৰ্বি আংলঙত আমাৰ ট্ৰাইবেল কাউন্সিলৰ মাটি হওক বা ডিমা হাছাৰ মাটি হওক, ক'ৰবাত 6,000 বিঘা, ক'ৰবাত 9,000 বিঘা, ক'ৰবাত 18,000 বিঘা। মুখ্যমন্ত্ৰী মোৰ প্ৰশ্ন, আপুনি মাত্ৰ ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত কিয় আপোনালোকে বিশেষ চকু দিছে? আৰু যদি ট্ৰাইবেল কাউন্সিল এই BTR হওক, কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বা ডিমা হাছাও কাউন্সিল হওক, যদি তেওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ সন্মুখত তেওঁলোকে হাৰ মানি গৈছে, স্থানীয় ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই, স্থানীয় ৰাইজক ভয় ভাবুকি দেখাই তেওঁলোকে মাত্ৰ মুখ্যমন্ত্ৰীক ভাল পোৱাৰ কাৰণে তেওঁলোক ৰাইজৰ মাটি এৰি দিব, তেতিয়াহ'লে যি কাম কাউন্সিলক কৰিব লাগিছিল সেইখিনি কাম কংগ্ৰেছে কৰিব। আমাৰ অসমৰ বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা মানুহৰ লগত তেখেতৰ মাটি অধিকাৰৰ বাবে কংগ্ৰেছ দল তেখেতৰ লগত থিয় দিব, কংগ্ৰেছ দলে আন্দোলন কৰিব। আৰু ছাৰ এটা কাউন্সিলত CM তুলিয়াৰ নহ'লে ওৱান মেন আৰ্মি হিচাপে এটা কাউন্সিলত বুজা ৰাজত্ব কৰিছে, সেইটো তেওঁ ডাঙৰ মামাৰ পৰা শিকিছে, তেওঁ গুৰুৰ পৰা শিকিছে। গুৰু যে যিদৰে ওৱান মেন কেবিনেট চলাই আছে, গুৰু শিষ্য একে। গুৰু যিদৰে মামা মামী কৰি আছে, চাৰিওফালে মাটি কিনি আছে, শিষ্যও একে মামা মামী কৰি আছে। কেবিনেটৰ ভিতৰতো গুৰুজনৰ শিষ্য আজি মামা মামী কৰি আছে। আজি অখিল গগৈ ডাঙৰে কিবা প্ৰেছ কনফাৰেঞ্চ কৰিলে, তাতো দেখাই দিলে মামা মামী মডেল এতিয়া বিজেপিৰ মনত সোমাই গৈছে। এতিয়া যিদৰে গুৰুৱে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড খুলি পেলাইছে, ইয়াতো তুলিৰাম ৰংঘাঙে নিজৰ প্ৰাইভেট লিমিটেড খুলি পেলাইছে। তো এই যিদৰে গুৰু সেইদৰে শিষ্য। ছাৰ লাষ্ট এটা কুৱেশ্যন, ইয়াৰ যি লোকেল ইয়াৰ ৰাজনৈতিক দল আছে যে যোৱা লোকসভা নিৰ্বাচন পৰ্যায়ত নিৰ্বাচন আমাৰ বাবে ছেমি ফাইনেল, ফাইনেল খেলটো হ'ব বিধানসভা নিৰ্বাচন। মাত্ৰ কাৰ্বি আংলঙত মই এটা বিশেষ টাৰ্মছ এণ্ড কণ্ডিশ্যন দি দিছোঁ, কাৰ্বি আংলঙৰ বাবে স্পেচিয়েল ক্লজ, অহা বছৰ বিধানসভা নিৰ্বাচন ফাইনেল নহয়, সেইটো হ'ব বাস্তৱ ছেমি ফাইনেল। আৰু তাৰপিছত যে কাউন্সিলৰ নিৰ্বাচন হ'ব সেয়া হ'ব কংগ্ৰেছৰ বাবে আমাৰ মূল যুঁজ, আমাৰ মেইন ফাইনেল। আৰু সেই সম্পৰ্কত প্ৰথমে কংগ্ৰেছ দলটো শক্তিশালী হ'ব লাগিব। কংগ্ৰেছ দল শক্তিশালী হ'লে কাৰ্বি আংলঙৰ ভিতৰতে হওক বা অসম ভিত্তিত হওক, আমি এলায়েন্সৰ ভিতৰত এটা ভাল আমাৰ ভূমিকা আমাৰ থাকিব পাৰিম। নহ'লে আমি যদি নিজকে আমি শক্তিশালী কৰিব নোৱাৰোঁ, তেতিয়া আমি বেলেগকো সহায় কৰিব নোৱাৰোঁ। আৰ্টিকল 244 বহুত গুৰুত্বপূৰ্ণ। আৰ্টিকল 244ৰ যে আৱেগ সেইটো কংগ্ৰেছে বুজি পায়, কংগ্ৰেছে বুজি পায় ট্ৰাইবেল মানুহৰ চেণ্টিমেণ্ট। বিজেপিয়ে কি বুজি পায় যে ট্ৰাইবেল মানুহৰ পৰা কেনেকৈ তেওঁলোকৰ মাটি ল'ব পাৰে। আজি যিদৰে 18,000 বিঘা লৈছে বিজেপিয়ে, 9,000 বিঘাত তাত কোকৰাঝাৰ লৈছে। আৰ্টিকল 244 তেওঁ কিমান সন্মান কৰে সেইটোৱে আমি গম পাই গৈছোঁ।
কিন্তু প্ৰয়াত তৰুণ গগৈদেৱ সদায় আমাৰ ট্ৰাইবেল মানুহৰ যে ছেল্ফ ৰেচপেক্ট স্বাভিমান ডিগনিটি তাৰ ওপৰত জোৰ দিছিল বুজি পাইছিল চেণ্টিমেণ্টটো বুজি পাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ট্ৰাইবেল মানুহৰ চেণ্টিমেণ্ট বুজি নাপায় তেওঁতো নিজে এজন ট্ৰাইবেল মুখ্যমন্ত্ৰী আঁতৰাই নিজেই তেওঁ চকীত বহি গৈছে তিনি গগৈৰ মিত্ৰজোঁট হ'বনে তিনি গগৈ প্ৰথমে কংগ্ৰেছ দলটো শক্তিশালী হ'ব লাগে কংগ্ৰেছ দল শক্তিশালী নহ'লে আমি ভাল মিত্ৰ হ'ব নোৱাৰোঁ আগতে নিজৰ গাড়ীখন আমি চাফা কৰি ল'ম বিয়া কৰাৰ আগত আমি নিজৰ ঘৰটো অলপ সুন্দৰ কৰি ল'ম নিজৰ আমি অলপ CV বায়'ডাটাটো ভাল কৰি ল'ম তাৰপিছত আমাৰ লগত কোন বিয়া পাতিব আমি চাবলৈ যাওঁ নিজকে ঠিক কৰিব লাগে আজিৰ তাৰিখত পাহাৰীয়া জিলাখনৰ লগতে আজিৰ তাৰিখত পাহাৰীয়া জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত যি এভিকশ্যন চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকলক উচ্ছেদ কৰাত উঠি পৰি নামি লাগিছে কি ক'ব বিচাৰে চাওক আজি যোৱাকালি আপুনি দুটা বাতৰি দেখা পালে যে কেনেদৰে মন্ত্ৰী নিজৰ পৰিবাৰৰ যোগেদি 2 দিনৰ ভিতৰত শ বিঘাৰ মাটিৰ মালিক হৈ গ'ল আমি নিজে দেখিছোঁ কঞ্চনজংঘাত কেনেদৰে 6 মাহৰ ভিতৰত এগ্ৰিকালচাৰ মাটি ইণ্ডাষ্ট্ৰিয়েল মাটি হৈ গ'ল তো বিজেপিৰ কাৰণে মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাং ডাঙৰীয়াৰ বাবে তেখেতৰ বিজেপি চৰকাৰৰ মন্ত্ৰীৰ বাবে আইন বেলেগ আৰু দুখীয়া মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলডোজাৰ আইন চলাইছে নিজৰ কাৰণে কেনেকৈ বেকা বেকি কৰি মাটি ল'ব পাৰে আৰু দুখীয়া মানুহ খিলঞ্জীয়া মানুহৰ ওপৰত বুলডোজাৰ তেওঁলোকে চলাবলৈ বিচাৰে ধন্যবাদ